তো আধাৰ দি আছোঁ মাৰপ তো এতিয়া নতুনকৈ কণী পাৰিব আমাৰ এই নতুন মুৰ্গীবিলাক সেইকাৰণে আমি নতুনকৈ বাঁহ দিছোঁ এইবিলাক নতুনকৈ পাৰিছোঁ এটা কণী পাৰিছে তো এইবিলাক চব নতুনকৈ দিছোঁ ইয়াতো এটা আছে তাৰপিছত এইটোত নতুনকৈ খেৰবিলাক দি দিছোঁ তো এইবিলাক 1 2 3 4 5টা দিছোঁ তো এইবিলাক নতুনকৈ মুৰ্গীবিলাকৰ কাৰণে দি দিছোঁ তাতে কণী পাৰে তো ডাঙৰ হৈছে এইবিলাক কণী পাৰিব এতিয়া পৰাই আছে চব গোটেই ডাঙৰ হৈছে এইবিলাক তো আৰু এতিয়া আমি ঘৰৰ পৰা দানা মানে ধানকে খুৱাই আছোঁ এইবিলাক লোকেল ৰঞ্জিত ধান হয় এই ৰঞ্জিত ধান খুৱাই আছোঁ বৰ্তমান এই আহি গৈছে গোটেই খাৱাৰ কাৰণে এইবিলাক আহি আছে মোক মই দেখাৰ কাৰণে গোটেই আহি গৈছে দানা দিবা বুলি ভাবি চব আহি গৈছে তো এই চন্দন পাতটো লোকেল মুৰ্গীবিলাকে খায় মই দেখাম পালোঁ কেনেকৈ খায় তো পাতবিলাক দেখাই আছোঁ তো আহিছে এই দেখিছে চন্দনৰ পাত খাই আছে চব কেনেকৈ খাই চন্দনৰ পাত লোকেল মুৰ্গী বুলি নহয় সকলো খায় টাৰ্কিও খায় টাৰ্কিও আহিছে এতিয়া চেছ কৰি দিব চন্দনৰ পাত তো আপোনালোকে খুৱাব পাৰে যদি কোনোবা চন্দনৰ পাত আছে বহুত ভাল পায়